নমস্কাৰ সকলোকে স্বাগতম জনাইছো চায়াৰ্স ক্ৰিয়েশ্যনলৈ আৰু মই চায়া। আজি মই আপোনালোকলৈ এটা খুব ধুনীয়া ৰেচিপি লৈ আহিছো। বহুতে হয়তো জানে এই ৰেচিপিটো, কিন্তু যিসকলে নেজানে তেওঁলোকৰ বাবে সুবিধা হ'ব বুলি মই ভাবিছো। তেনেহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। পুৰৰ শাকখিনি মই ধুই পেলাই ধুনীয়াকৈ কুটি লৈছোঁ আৰু লগতে লৈছোঁ এয়া দেখিছে আলু দুটা মিডিয়াম সাইজৰ আলু সৰুকৈ কাটি লৈছোঁ, পিঁয়াজ এটা লৈছোঁ আৰু জলকীয়া 5টামান লৈছোঁ। আপোনালোকে নিজৰ জোখমতে ল'ব পাৰে, যদি জলকীয়া বেছি খাই ভাল পায় তেনেহ'লে বেছিকৈও দিব পাৰে। আৰু এয়া সৰিয়হখিনি মই আগতীয়াকৈ পিচি পেলাই থৈ দিছিলোঁ আৰু ইয়াৰ লগতে আদা নহৰু দি দিছোঁ ইয়াতে। এতিয়া কেৰাহী পাতি দিছোঁ, মই কেৰাহীখন গৰম হ'বলৈ দিছোঁ। তেল গৰম হৈ গ'লে তেলখিনি গৰম হ'ল, এতিয়া মই ইয়াতে কাটি থোৱা পিঁয়াজখিনি দি দিম, লগতে ফালি থোৱা জলকীয়াখিনিও দি দিম। দি আৰু অকণমান টাইম লৰাই ল'ম, এইখিনি অকণমান ভাজি ল'ম, পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। তাৰপিছত ইয়াতে কাটি থোৱা আলুখিনিও লগতে দি দিম, কাৰণ শাকখিনি সিজোতে সময় নালাগে, কিন্তু আলুখিনি যিহেতু অকণমান সিজোতে সময় লাগে, গতিকে প্ৰথমতে আলুখিনি ভাজি ল'ব, তাৰপিছতহে শাকখিনি দিব লাগে। এইখিনি মই এতিয়া অকণমান ভাজি ল'ম। আলুখিনি ভাজি লোৱাৰ পিছত আলুখিনি ভাজি লৈছোঁ প্ৰথমতে। ভিডিঅ'টো চাই যদি ভাল পায় তেনেহ'লে লাইক এটা নিশ্চয় কৰিব, কাৰণ আপোনালোকৰ এটা লাইকে মোক বহুতখিনি অনুপ্ৰেৰণা দিয়ে আকৌ ভিডিঅ' বনাই যাবলৈ। গতিকে লাইক এটা কৰিব, লগতে কমেণ্টতো জনাব কেনেকুৱা পালে। হালধি অকণমান দি দিছোঁ, নিমখো অকণমান দিছোঁ, জোখমতে দিব নিমখটো কিমান লাগে আপোনালোকে। এইখিনি অকণমান টাইম ভাজি হৈ গ'ল, এতিয়া মই ইয়াতে শাকখিনি দি দিম। দেখিছে আলুখিনি অকণমান সিজিবলৈ আৰম্ভ কৰিছে, এতিয়া শাকখিনি ইয়াতে দি দিম। শাকখিনি দিওঁ অলপ অলপকৈ শাকখিনি দিম, তাৰপিছত মই সেইখিনি অকণমান টাইম লৰাই ল'ম, লৰাই লৈ পেলাই ঢাকোনখন মাৰি সিজিবলৈ দিম। শাকখিনি দি দিলোঁ, এতিয়া ঢাকোনখন মাৰি পানীখিনি শুকোৱালৈকে অকণমান সিজিবলৈ দিম। পানী শুকাই গ'ল, দেখিছে ন, পানী শুকালে। এতিয়া মই ইয়াতে ঘৰতে পিচি থোৱা গোটা জিৰা আৰু ধনিয়া গুড়ি অকণমান দি দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে গৰম মছলা বা ৰেড চিলি পাউডাৰো দিব পাৰে। মই যিহেতু কেঁচা জলকীয়া দিছোঁ সেইবাবে নাই দিয়া, এইখিনিকে দিছোঁ। আৰু বেলেগ মছলা দিওঁ বুলি ক'লেও দিব পাৰে, মই নাই দিয়া। ভজা হৈ গৈছে, এতিয়া মই ইয়াতে সৰিয়হ আৰু আদা নহৰু পেষ্টখিনি দি দিম। এইখিনি দিয়াৰ পিছত অকণমান টাইম লৰাই ঢাকোনখন মাৰি থৈ দিম। ঢাকোনখন আঁতৰাই চাইছোঁ, দেখিছেনে হৈ আহিছে, কিন্তু যিহেতু ইয়াতে মই আদা নহৰু দিছিলোঁ, গতিকে তাৰ কেঁচা গোন্ধটো নাইকিয়া কৰিবলৈ অকণমান সময় ভাজিব লাগিব। খুবেই সোৱাদ লগা এখন ৰেচিপি। এনেদৰে খালে আপোনাক আৰু অইন চব্জিৰ প্ৰয়োজন নহয়, মোৰ বিশ্বাস নিশ্চয় আপোনালোকেও খাই ভাল পাব। বনাই চাবচোন এবাৰ, আৰু বনাই কেনেকুৱা লাগিলে মোক জনাব, কমেণ্টত জনাব। ভজা হৈ গৈছে এইখিনি। এতিয়া মই ইয়াত এই কাপটোৰ আধা কাপ পানী দি দিছোঁ। পানীখিনি দি আৰু অকণমান টাইম মই গেছতে চিমত থৈ দিম, ঢাকোনখন মাৰি থৈ দিম, অকণমান সিজিবলৈ দিছোঁ আৰু অকণমান টাইম। এয়া দেখিলেনে পানী শুকাই আহিলে, গতিকে মোৰ চব্জিও ৰেডি হৈ গ'ল। মই আৰু ইয়াতকৈ বেছি পানী নিদিওঁ, যদি আপোনালোকক অলপ থুপথুপীয়া লাগে তেতিয়াহ'লে আৰু অকণমান পানী আপোনালোকে দি অকণমান উতলাই পেলাই থৈ দিব পাৰে, কিন্তু মই এনেদৰেই ভাল পাওঁ, কাৰণে এনেদৰেই ভিডিঅ'টো যদি পোনপ্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো অল কৰি দিব, তেতিয়া আহিবলগীয়া নতুন নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনটো পোনপ্ৰথমে বাতিত উলিয়াই লৈছোঁ। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আকৌ লগ পাম পুনৰ এটি নতুন ভিডিঅ'লৈ, তেনেহ'লে আজিলৈ আহিছোঁ, নমস্কাৰ।